কি কৰিবা? চাহ বনাই আছো। চাহ বনাইছা? কি চাহ? গাখীৰ চাহ? কিহেদি বনাইছা? হয়? গুড মৰ্ণিং। ৰাতিপুৱাই ভিডিঅ'টি ষ্টাৰ্ট কৰিছোঁ আকৌ। অৱশ্যে ৰাতিপুৱা আজি গাখীৰ চাহ মা আৰু মোৰ কাৰণে বনাইছোঁ। আৰু আমাৰ আমুল গাখীৰটোৱে খোৱা হয় বাৰু। মা আৰু মোৰ কাৰণে বনাইছোঁ 2 কাপ গাখীৰ চাহ। আৰু আমুল গাখীৰৰ পেকেট, অৱশ্যে খালী পেকেট, কিন্তু দিনত মানে এটা হ'লেও গাখীৰৰ পেকেট আনিবই আমাৰ। গাখীৰ চাহ মানে চলেই আৰু। নমস্কাৰ, এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে মই বন্দনাই স্বাগতম জনাইছোঁ। আৰু আজি আকৌ এটি ভিডিঅ' আৰম্ভ কৰিছোঁ। আমাৰ বাইদেউ স্কুলৰ পৰা আহি গ'ল। জোতা আছে নহয়? পেন। খাবা নেকি? কি মস্তি পেন। আৰু তাইৰ কাৰণে গৰম পেন অৰ্ডাৰ কৰা আছিলে। যোৱা বছৰ আনিছিলোঁ, কিন্তু এইবাৰ ছুটি হ'ল সেইকেইটা। তাইক কোৱা নাছিলোঁ। তাই স্কুল যোৱাৰ পিছত পেনকেইটা আহিছিলে। আৰু তাইক আহি পোৱাৰ পিছত দেখুৱালোঁ। চাওঁচোন তাইৰ ৰিয়েকশ্যনটো কেনেকুৱা হয়। যি নহওক পেনকেইটা বহুত ধুনীয়া হয় বাৰু, কমফৰ্টেবল। 6টা আহিছিলে, 6টা পেনত 379 লৈছিলে। মিছ'ত অৰ্ডাৰ কৰিছিলোঁ। স্কুলৰ পৰা আহি তাইক গা ধুৱাই দিলোঁ। গা ধুওৱাৰ পিছত তাই টোপনি গ'ল বাৰু। আগতে ৰাতিপুৱা গা ধুৱাই লৈ গৈছিলোঁ, আৰু এতিয়া যিটো ঠাণ্ডা পৰিল, ৰাতিপুৱা ঠাণ্ডাই থাকে, সেইকাৰণে তাইক ৰাতিপুৱা গা ধুৱাই লৈ নাযাওঁ। আৰু তাই অকণমান কাহ চৰ্দি এনেকুৱা হৈ আছে, সেইকাৰণে। আৰু টোপনি গ'ল বাৰু তাই এতিয়া। আৰু এতিয়া যাওঁ, নাম আছে আমাৰ খুৰাহঁতৰ ঘৰত। নাম মানে আচলতে বাৰ্থডে আছে, বাৰ্থডেৰ কাৰণে নাম ধৰিব। আৰু অলপ সোনকালে মাতিছে। এতিয়াতো 3টা বাজিলে, 4টা মানত যাম। আৰু সোনকালে যিটো গধূলি হয়, সেইকাৰণে যিমান পাৰে সোনকালে নাম এৰিব লাগিব। নামলৈ যাবলৈ ৰেডি হ'লোঁ বাৰু, গৈ আহোঁ। আৰু আহি আছোঁ বাৰ্থডে খাবলৈ। কিন্তু আমি গৈ পোৱালৈকে বাৰু কেক কাটিলে, আমাৰ গৈ পোৱা দেৰি হৈছে অকণমান। ইফালে নাম আৰম্ভ কৰিছে।
আৰু এয়া নামৰ মাহ প্ৰসাদ সকলো দিয়া হৈ গ'ল আৰু আমিও আহিলোঁ ঘৰলৈ। আৰু ঘৰলৈ আহি অকণমান নাৰিকল আছিলে, মানে ঘৰৰ পৰা দি পঠিয়াইছিলে নাৰিকল এটা। ভাবিলোঁ অকণমান চুজিও আছে, নাৰিকলৰ সৈতে খাই দিওঁ আৰু। আমি চাহ তাহ খায়ে আহিছোঁ বাৰু বাৰ্থডে, কিন্তু মা আছে, খুৰা এজন আছে, গতিকে তেওঁলোকক চাহ দিব লাগিব। সেইকাৰণে ভাবিলোঁ অকণমান চুজি আছে, সেইখিনি বনাই দিওঁ আৰু। ভাল লাগে নাৰিকলৰ সৈতে চুজি দি। প্ৰথমতে মই চুজিখিনি অকণমান ভাজি লৈছোঁ, বহুত বেছি ভজা নাই বাৰু। আৰু নাৰিকলখিনি আপোনালোকে কেঁচাকৈও দিব পাৰে বা নাৰিকলখিনি মানে বেলেগকৈ ভাজিও আপোনালোকে দিব পাৰে, কিন্তু মই ভাজি লোৱা নাই, কেঁচা নাৰিকলখিনিকে দি দিছোঁ। আৰু গোটেইখিনি কিছু মই আকৌ অকণমান ভাজিম, চুজি আৰু নাৰিকলখিনি। জুইটো কমাই লৈ ভাজি আছোঁ, যিহেতু বেছিকৈ জুই দিলে গোটেইখিনি জ্বলি যাব পাৰে, সেইকাৰণে জুইটো কমাই লৈ গোটেইখিনি মই ভাজি লৈছোঁ। আৰু এতিয়া যিমানখিনি মিঠা আপোনালোকে খায় আৰু সেই অনুযায়ী চেনি দি ল'ব লাগিব। আমাৰতো বেছি মিঠা খোৱা নহয় বাৰু, তথাপি যিমানখিনি লাগে আৰু সেই অনুযায়ী মই চেনি দি লৈছোঁ। আৰু গোটেইখিনি আকৌ এবাৰ ভালদৰে ভাজি ল'ম, সেইখিনি চেনি নাৰিকল চুজিখিনি ভালদৰে মিলাই লৈছোঁ। আৰু এতিয়া মই দি দিছোঁ পানী, গৰম পানী দি দিছোঁ। মই কিন্তু বহুত ভাজি লোৱা নাই চুজিখিনি। আৰু এয়া চুজি ৰেডি হৈ গ'ল নাৰিকল দি। আৰু এয়া আমাৰ বাৰ্থডে গাৰ্লৰ কেক আৰু ফটো